DRDO CEPTAM Recruitment 2022 পদৰ সংখ্যা বহুত 1103টা A cadreৰ vacancy ওলাইছে আপোনালোকে পুলিশ আৰ্মি টিচাৰত কি চাকৰি কৰে এটাতে বাৰটো চাকৰি কৰিছা কেনেকুৱা চাকৰিৰ নামে হ'ল যে ডিফেন্স ৰিসোৰ্স এণ্ড ডেভেলপমেন্ট অৰ্গেনাইজেশ্যন যিখিনি ডিফেন্সত আপোনালোকে চাকৰি কৰিব বিচাৰিছে তাতে বন্ধুক আপোনাৰ ল'ব বন্ধুক কেনেকৈ বনায় আপোনালোকৰ ফাইটাৰ জেট কেনেকৈ বনায় সেইটো চাই লওক আপুনি লাষ্ট ডেট বহুত দিন আছে বাৰু 12 ডিসেম্বৰত হ'ব 7 ডিসেম্বৰ লাষ্ট ডেট তো পোষ্টখিনি একফালৰ পৰা গাই দিয়ে আপোনালোকে চাব জুনিয়ৰ ট্ৰান্সলেটৰ অফিচাৰ আপোনালোকৰ পদ আছে পদ নকৈ দিও ডাইৰেক্ট এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে এই ভিডিওটো চাইছে যদি অনলি মেট্ৰিক পাছ হ'লে হ'ল মেট্ৰিক পাছৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব চাকৰি কৰা আৰু মেট্ৰিক পাছৰ পৰা এই যেটো আজিৰ ভিডিওটো মাষ্টাৰ ডিগ্ৰী থকালৈ এই ভিডিওত এপ্লাই কৰিব পাৰিব যদি আপোনালোকে জুনিয়ৰ ট্ৰান্সলেটৰ অফিচাৰ হিচাপে এপইন্ট হ'ব খোজে তেনেহলে আপোনালোক মাষ্টাৰ ডিগ্ৰী থকাটো মাষ্ট বি আৰু প্লাস মাষ্টাৰ ডিগ্ৰী ইংলিশ বা হিন্দীত থাকিব লাগিব আৰু আপোনালোকে কম্পালসৰি সাবজেক্ট হ'ব লাগিব মানে কি মেজৰ থাকিব লাগিব মাষ্টাৰ ডিগ্ৰী হিন্দী বা ইংলিশত এটা গুড লেভেলত থাকিব লাগিব গুড লেভেল হল ব্যাচেলাৰ ডিগ্ৰী হলে হল হিন্দী ইংলিশত যাৰ মেজৰ আছে হৈ যাব আৰু কি লাগিব সাৰ্টিফিকেট লাগিব ট্ৰান্সলেটৰ যেটা আপোনালোকে ট্ৰান্সলেট কৰে এই সাৰ্টিফিকেট দৰকাৰ পৰিব সেকেন্ড পোষ্ট স্টেনোগ্ৰাফাৰ গ্ৰেড 1 ইংলিশ টাইপিং স্টেনোগ্ৰাফাৰ গ্ৰেড 1 ইংলিশ টাইপিং জনে ইংলিশত বহুত ভাল টাইপিংত তো কৰিলে তোমালোকে বহুত ডাঙৰ ভ্যাকেন্সি ওলাইছে ব্যাচেলাৰ ডিগ্ৰী অফ এ ৰেকগনাইজড ইউনিভাৰ্সিটি ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া নাই কিন্তু যে কম্পিউটাৰ ডিপ্লোমা লাগিব কিন্তু কম্পালসৰি লাগিব আপোনালোকে যদি ব্যাচেলাৰ ডিগ্ৰী কৰিছে আৰু কম্পিউটাৰ ডিগ্ৰী বা ডিপ্লোমা নাই যদি কৰিলো স্টেনোগ্ৰাফাৰ গ্ৰেড 1 যেতিয়া ইংলিশ টাইপিং ইয়াতে দিব লাগিছিল কমসে কম যে এটা থাকিব লাগে যে আদাৰ কোৱালিফিকেশ্যন ইজ ডিপ্লোমা ইন ইংলিশ ইমান স্পীড টাইপিং স্টেনোগ্ৰাফাৰ গ্ৰেড 2 ইংলিশ টাইপিং এটো গ্ৰেড 1 এটো গ্ৰেড 2 স্টেনোগ্ৰাফাৰ গ্ৰেড 2 12 পাস হলে হল আপোনালোকে যদি 12 পাস আছে এটো এপ্লাই কৰি দিও বহুত ডাঙৰ ভ্যাকেন্সি স্যালাৰিটো কবই নালাগে বহুত মই কৰিছো যদি আপোনালোকে কৰে তো মোক জনাব একলগে যায় এক্সাম দি আহিম এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট এ ইংলিশ টাইপিং এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট এ বহুত ডাঙৰ ভ্যাকেন্সি 12 পাস হলে হল only 12 পাস হলে হল এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট এ হিন্দী টাইপিং এটো only 12 পাস হলে হল সাক এতিয়া হল মেইন খবৰ জনে 3 পাস এটা বহুত ডাঙৰ ভ্যাকেন্সি ওলাইছে এটোই হ'ব আপোনালোকৰ স্টোৰ এসিস্ট্যান্ট ইংলিশ টাইপিং স্টোর অ্যাসিস্ট্যান্ট তো ইংলিশ টাইপিং হবে সাকো 12 pass from recognized university বা board স্টোর অ্যাসিস্ট্যান্ট ইয়াৰ 12 pass লাগিব তাৰ পিছত সিকিউৰিটি অ্যাসিস্ট্যান্ট ইয়াৰ 12 pass লাগিব আৰু ভেহিকল অপাৰেটৰ ইয়াতে 10 pass লাগিব ভেহিকল অপাৰেটৰ যেটো গাড়ী আছে আপোনালোকৰ বাইক হোক কাৰ হোক ট্ৰাক হোক তাতে অপাৰেটৰ হিচাপে থাকিব লাগিব মানে পাৰ্ট টাইম হিচাপে